Itu mama ya mama. Ini school sudah habis pakai halo kami. School apa aku disuruh lagi. School aku mau nuju aku. Kamu deh, school video ada saya tak tahu. Kami jam buka, যাব লাগিব আজি। নহলে সদায় স্কুল গৈ এলাহ লাগি গৈছে। কিমাননো পঢ়িবি? এলাহ লাগি যায়। এলাহ লাগি গৈছে। তো ঠিকেই ভাবিছো যাব লাগিব। স্কুলখনকে চাম ৰ। 2টা বাজিলে 3টা বজাত ছুটি হ'ব। ঐ স্কুল ছুটি হ'লে। বৌ মনৰে বেজাৰত সৰু মাই মতা বেচিলো সৰু মাই কেলৈ আছা তুমি চাই থাকিলে দেহা মন মৰহি যায় মনৰে বেজাৰত সৰু মাই মতা বেচিলো সৰু মাই কেলৈ আছা তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় আইজয় মৰিযা মাৰি থাকা কি ভাল কৰিব আহিলি মোৰ ওচৰলৈ কথা এটা হ'ল মানে ঔষধ এটা লাগিছে। কি ঔষধ আকৌ স্কুল যাব মন নোযোৱা পঢ়িব মন নোযোৱা আছে পাৰিম দিব মই লাগিব সঁচাকে লাগিব ৰ মই লোকৰ ঘৰত হাজিৰাই কৰি আছো বেয়া এটা মইহে পঢ়িব মন নোযোৱা আপুনি নেপালী বুজিছ মই মালিকৰ লগত কথা পাতি ঔষধটো আজিয়ে পিটিং কৰিম নেপালী বল মোৰ লগত বালিক থৈ দে। দেউতা বহি আছে তীখৰ বাবু আপোনাক মনে মনে কম এই ইহঁতক এটা বোলে এই স্কুল যোৱা ঔষধ লাগে আপুনি মাহেকে এটা বছিকে পাই ৰাখি লওক কোনকেইটা তাতে কাম বন কৰাব গম পালে সিহঁতক দিয়াৰ কাৰণে মই আজি ছুটি লওঁ ইহঁতকেইটা হ'ব দে মই আজি ছুটি যা আজিৰ পৰা তোমালোকে ইয়াতে থাকিব লাগিব খোৱা বোৱা তোমালোকৰ চব ইয়াত কিন্তু কাম কৰিব লাগিব আজিৰ পৰা এতিয়া তোমালোকে কামত লগা এই ইটাবোৰ দেখিছা এই মিস্ত্ৰী লাগি আছে তোমালোকে তাৰ পৰা অলপ কঢ়িয়াই দিয়া তাৰপিছত মই তোমালোকৰ কাম বনবিলাক দেখুৱাই দি থাকিম কৰি থাকিবা আমি ঔষধে বিচাৰিছোঁ আপুনি যে কামত লগালে তোমালোকে কৰাচোন ঔষধটো মই দিম নহয় লাহে লাহে ঔষধটো তোমালোকে নিজে পাই যাবা যোৱা ইটাবোৰ কঢ়িওৱা যাওঁ এটা দে হ'ব জলদি আহিবি দেই
ইয়াৰ পিছত তোমালোকে এই চিমেণ্টবোৰ নিদিবা দেই। অঁ বেগাবেগি কৰা, তেতিয়াহে ঔষধ পাবা। হাতত হ'ল এতিয়া মোৰ কঢ়িয়া হ'ল। হ'ল হ'ল এতিয়া এই মছলাবোৰ নিদিয়া, এই মিস্ত্ৰী কাম লাগি আছে নহয়, তোমালোকে মছলাবোৰ নিদিয়া। যোৱা, দেৰি নকৰিবা, যোৱা 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 যোৱা। এতিয়া শুব লাগিব হে, কাইলৈ ৰাতিপুৱা কিন্তু হাল বাব যাব লাগিব পুৱাতে উঠি দেই। পাওঁ শুৰ এতে শু। তোমাৰ গাঁও চাও নাই নেকি? হ'ব দেচোন, শুচ না, আজি কাইলৈ মই ব্যৱস্থা কৰি দিম নহয়। আজি তহঁতে আহিছহে, কাইলৈ সোনকালে উঠি পুৱাতে উঠি যাব লাগিব। ৰাতিপুৱালেও ঐ ৰূপাহঁত উঠা, হাললৈ যাব লাগিব নহয়। অলপ শুই ল'ব দিয়া। উঠাচোন উঠা, দেখে পাকি উঠা। কৃষ্ণ, ইহঁতকেইটা দেখোন হাল বাব বাকী আছে, কিয় নুঠে যে? ঐ উঠ উঠ, হাললৈ যাব লাগে। উঠ, মোৰ লগত এনেকে চৰিত্ৰ হলে ঘৰ চলিব নোৱাৰিবি। এই বাৰীৰ পিছফালে গাহৰি কেইজনীমান আছে। এই পাকঘৰ কাষতে দানা আছে, প্ৰথমে দানাকেইটা দি আহগৈ। টকা গাহৰি দানা দিব নাজানো নহয়। পাৰিবা, যোৱা। কেনে দিব লাগে? যা 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 যা, দেৰি নকৰিবি, যা। তাৰপিছত আকৌ হাললৈ যাব লাগিব। এটাই কোৰ ল'বি, এটাই নাঙলটো ল'বি, দেৰি নকৰিবি। ৰাম ৰাম ৰাম। নহ'ব বুজিছ, আমাক এই স্কুল কিবা খুব নালাগে। এই পঢ়িম বুজিছোঁ, কাইলৈ পৰা স্কুল যাম বুজিছোঁ। এই বৰ ভালত বৰ চা নাথাকোঁ ন, তোমাৰ কালি পৰা থাকিব। কাম ওলাই আছে অ', ঠিক আছে হাতত বুজিছ। ঐ ধুলা হাতত উঠি গৈছে বুজিছ, ড্ৰেছ ওলাই গৈছে, একদম সোমাইছোঁ। এই ৰ বহি ল অকণমান। আমি কাইলৈ স্কুল যাম বুজিছ। শিক্ষকে কাম নকৰাকে নাই। ঐ বোৱাডোখৰত দেউতাক আহি পেলাই গাড়ীতে থ'ম, ভালো বোৱাটো নেজানো পুৰা পানী পানী হেৰি যাম যাম। চব শেষ কৰি দিলো। খেতি বাজেটো ছাগলী এৰাল দিয়ে নে মানুহবোৰ? চালা ইমান অসভ্য মানুহ। তাৰপিছত জেৱা ভাঙি ভাঙি দিছে। মানুহটো মানে কোনো এটা
কাম কৰা শান্তি নাই এইটো আমাৰ চপাবই পৰা নাই এই অৱস্থা কৰিলে শান্তি নাই চালা টিকু কয় আমি পলাই আহিলোঁ বোৱাৰী থকা কিয় এই ইমান কাম কৰিব দিয়া আমি আমাক কিবা স্কুল যাব নোৱাৰা হৈ ঔষধ নালাগে আমি কাইলৈ পৰা স্কুল যাম হয় নেকি বুজিলি সেইকাৰণে শুনিলি পঢ়া শুনা কৰিব লাগে পঢ়া শুনা মানে কিয় কয় পঢ়া শুনা কৰিলে মানুহ স্বাৱলম্বী হওক নহওক মানুহে পঢ়া শুনা কৰিলে যিকোনো ক্ষেত্ৰত মানুহ পাকৈত হ'ব পাৰে গম পালি এতিয়া তহঁতে এই ডিঙিৰ ওপৰৰ পৰা যদি কাম কৰ কোটি কোটি লাখ টকা কামাব পাৰিবি কিন্তু এই ডিঙিৰ তলৰ পৰা কাম কৰিলে খুব বেছি তহঁতে 300-400 টকা হাজিৰা পাবি গতিকে পঢ়া শুনা কৰ চব দিশত পাকৈত হ'বি তেতিয়াহে জীৱনটো তহঁতৰ সফল হ'ব পঢ়া শুনা নকৰিলে কি হ'ল এই মোৰ নিচিনা লোকৰ ঘৰত হাজিৰা কৰিব লাগিব গতিকে বুজিলিতো এতিয়া সেইটোৱে কথাটো আজিৰ পৰা ভালদৰে স্কুল যাবি বদমাছ কাম চুৰ চাই এইবিলাক নকৰিবি গম পালি আমি স্কুল যাম আৰু কাইলৈৰ পৰা স্কুল যাবি হ'ব দে বুজিলিতো এতিয়া অঁ